ধৰি লওক আপোনাৰ মোবাইল ফোনটো চুৰি হৈ গ'ল তেতিয়া আপুনি কি কৰিব একেবাৰে চিন্তা কৰিব নালাগে আজি মই আপোনালোকক জনাম যে আপোনাৰ মোবাইল ফোনটো যদি চুৰি হৈ যায় তেতিয়া আপুনি কি কৰিব কিন্তু তাৰে আগতে যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো এনেকুৱা ইনফৰমেটিভ ভিডিঅ' সদায় আমাৰ চেনেলটোত আহি থাকে তেন্তে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক যদি কেতিয়াবা আপোনাৰ ফোনটো চুৰি হৈ যায় পোনপ্ৰথমে আপুনি পুলিচ ষ্টেচনত গৈ কমপ্লেইন এটা কৰক আৰু তাৰ পিছত আহক এইটো ৱেবছাইটত আহি আপুনি প্ৰথমতে এই ফৰ্মখন ফিল আপ কৰক এই ফৰ্মখনত আপোনাৰ মোবাইল নাম্বাৰ মোবাইলৰ IMEI নাম্বাৰ গোটেইখিনি ফিল আপ কৰি আপোনাৰ কমপ্লেইনৰ যিখন FIR কপিটো ইয়াতে আপুনি আপলোড কৰি দিয়ক আৰু তাৰ পিছত আপুনি নিশ্চিন্ত হৈ থাকক যেতিয়াই আপোনাৰ মোবাইল ফোনটো কোনোবাই অন কৰিবলৈ চেষ্টা কৰিব লগে লগে আপোনাৰ ফোনটো ব্লক কৰি দিয়া হ'ব আৰু আপোনাৰ মোবাইলটো ট্ৰেকিং কৰি মোবাইলৰ লোকেশ্যনটো পঠাই দিয়া হ'ব আৰু সেই লোকেশ্যন মতেই পুলিচে নিজৰ কাম কৰিব আৰু সদায় এনেকুৱা ইনফৰমেটিভ আৰু নলেজেবল ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব